নমস্কাৰ সকলোকে এণ্ড আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ মৰ্ণিং ডিটক্স ড্ৰিংকৰ পৰা। এয়া চাওক, উতলা পানীত মই এটুকুৰা ডালচেনি দিছোঁ, লগতে 2টা ইলাইচি আৰু অকণমান আদা আৰু কেইটামান চিয়া চিড এড কৰিছোঁ আৰু ধুনীয়াকৈ উতলিবলৈ দিম। তাৰপাছত ধুনীয়াকৈ চাকিলৈ অকণমান নেমু ৰস দিছোঁ, তাৰপাছত অকণমান হানি মিক্স কৰি দিছোঁ। আৰু এই ড্ৰিংকছটোৱে মোক গোটেই দিনটো এনাৰ্জেটিক কৰি থোৱাত সহায় কৰে, সেইবাবে মই প্ৰায়ে খাওঁ আৰু আপোনালোকেও খাব পাৰে, বিশেষকৈ মহিলাসকলে। আৰু তাৰ পাছত মই আহিলোঁ বাহিৰলৈ বুলি, যিহেতু আমাৰ ফালে বহু দিনৰ পাছত ৰ'দ ওলাইছে আৰু যিহেতু ঠাণ্ডাৰ দিন, সেইবাবে বাহিৰত বহি নিজৰ ডিটক্স ড্ৰিংক কাপ খোৱাৰ মজাই বেলেগ, নহয়নে বাৰু? আৰু আপোনালোকৰ ভাল লাগেনে নাই মোক প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই হ'লে খুব ভাল পাওঁ আৰু এনেকৈ ৰাতিপুৱা টাইমটো স্পেণ্ড কৰিলোঁ। তাৰপাছত মই ফটাফট আহিলোঁ কাপোৰৰ ষ্টেণ্ডটো বাহিৰলৈ ওলাই দিবলৈ বুলি। আমাৰ ফালে আকৌ এইকেইদিন ৰ'দ দিয়া নাছিলে, সেইবাবে কাপোৰবোৰ শুকাবলৈও খুব অসুবিধা হৈছিল। যিহেতু আজি ধুনীয়াকৈ ৰ'দ দিছে, সেইকাৰণে ধুনীয়াকৈ কাপোৰবোৰ মেলি ল'লোঁ। তাৰপাছত মই এইফালে ফ্ৰেঞ্চবিন আৰু বন্ধাকবি অলপ কাটিলোঁ, যিহেতু দিনৰ আহাৰ প্ৰস্তুত কৰিবলৈ সময় হৈছে। আৰু আজি মই আপোনালোকক মোৰ বাদামৰ চাটনিৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। আগতীয়াকৈ মই পিনাটছ বাদাম কেইটামান আৰু এলমণ্ডছ বাদাম কেইটামান লৈ এনেকৈ ভাজি কৰি ল'ম। তাৰপাছত ধুনীয়াকৈ কেৰাহী এখনত তেল অকণ গৰম কৰিবলৈ দি পিঁয়াজ এটা ধুনীয়াকৈ কাটি লৈ এনেকৈ ফ্ৰাই কৰিম, মানে হাফ ফ্ৰাই কৰিম। আৰু তাৰপাছত কাঁহী এখনত ধুনীয়াকৈ এনেকৈ ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপাছত শুকান জলকীয়া কেইটামান ফ্ৰাই কৰি লৈ ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু এইফালে মই বিলাহী 2টা কাটি লৈ ধুনীয়াকৈ ফ্ৰাই কৰিম, মানে হাফ ফ্ৰাই। অলপ এনেকৈ ৰঙচুৱা হৈ যোৱাৰ পাছত ধুনীয়াকৈ কাঁহী এখনত ওলাই থৈ দিম আৰু এই সকলোবোৰ ঠাণ্ডা হ'বলৈ দিম। আৰু তাৰপাছত এইফালে আমাৰ নিয়া হৈ উঠিলে আৰু তাই উঠিয়েই মোক এনেকৈ বিচাৰি ফুৰে। তাৰপাছত মই এনেকৈ তাইক সদায় অলপ লৈ মৰম কৰি থাকোঁ। তাৰপাছত তাই খুব খুচ হৈ যায়। তাৰপাছত মই আহিলোঁ মোৰ ঘৰতে লগাই থোৱা মচন্দৰী পাত কেইটামান তুলিবলৈ বুলি, যিহেতু বাদামৰ চাটনিত মচন্দৰী পাত কেইটামান দিলে খাবলৈ খুব ভাল লাগে। জ্ঞানীক ধুনীয়াকৈ খুৱাই বোৱাই লৈ আৰু তাইক অকণমান বিজি কৰাই থৈ মই আহিলোঁ বাদামৰ চাটনি বনাবলৈ। এয়া চাওক, আগতীয়াকৈ মই বাদামখিনি ধুনীয়াকৈ ভৰাই লৈছোঁ আৰু এতিয়া মই বাদামখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া চাওক, আৰু তাৰ পাছত মই এড কৰিছোঁ মচন্দৰী পাত আৰু কেইটামান ধনিয়া পাত, লগতে ভাজি থোৱা শুকান জলকীয়া আৰু ভাজি থোৱা নহৰু আৰু পিঁয়াজ, তাৰপাছত বিলাহী। এয়া চাওক, আৰু এই চাটনিটো খুব হেল্ডি হয়, আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু খুব সহজো হয় বাৰু বনাবলৈ। আৰু এইফালে মোৰ বাদামৰ চাটনি বনাই হৈ গৈছে। এয়া চাওক, খুব ধুনীয়া এটা কালাৰ হৈছে আৰু মোৰ হ'লে দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। আপোনালোকৰ খাওঁ খাওঁ লাগিছে নে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু এইফালে আমাৰ দিনৰ আহাৰ প্ৰস্তুত কৰি হৈ গ'ল। আজি দিনৰ আহাৰত আছিলে ভাত আৰু সৰিয়হ দাল, লগতে আলু, ফ্ৰেঞ্চবিন আৰু বন্ধাকবি ভাজি, বইল দাইল আৰু চিম্পুল ডিম ফ্ৰাই, মাছ ফ্ৰাই, চাটনি এণ্ড নেমু, বুট জলকীয়া আৰু পিঁয়াজ। আৰু মানুহজনেও আজি অলপ সোনকালে আহি পালে, লগতে জ্ঞানীয়েও ভাত খালে বাৰু। তাই তথাপিও আমাৰ লগত হেনো খায় আৰু এনেকৈ আমি 3টাই ভাত সাজ খালোঁ। তাৰপাছত আজিলৈ ইমানেই, বাই বাই।